হেল্ল' বন্ধুসকল, আজিৰ ভিডিঅ'টোত কেইটামান ৰোলাৰ কোষ্টাৰ দেখুৱাম যিবিলাকত এবাৰ উঠিলে ইয়াৰ এক্সপিৰিয়েঞ্চ হয়তো আপুনি লাইফত পাহৰিব নোৱাৰিব। আৰু এই ৰোলাৰ কোষ্টাৰবিলাকৰ ৰোমাঞ্চকৰ যাত্ৰাত বহুতেই ৰোমাঞ্চিত হয়, আকৌ বহুতেই যাত্ৰাপথৰ পৰা ভয়ত নামি আহিব বিচাৰে। তো আজিৰ ভিডিঅ'টোত এনেকুৱাই কেইটামান ভয়ানক ৰোলাৰ কোষ্টাৰ দেখুৱাম যিবিলাকত উঠাৰ আগত আপুনি হাজাৰবাৰ চিন্তা কৰিব। আহক আজিৰ এই ৰোমাঞ্চকৰ যাত্ৰাটো আৰম্ভ কৰোঁ। গ্ৰেভিটি মেক্স, টাইৱান। টাইৱানৰ এই ৰোলাৰ কোষ্টাৰটো অন্যান্য ৰোলাৰ কোষ্টাৰতকৈ অলপ বেলেগ। সাধাৰণতে বেছিভাগ ৰোলাৰ কোষ্টাৰবিলাক আৰম্ভণিতে তলৰ পৰা ওপৰলৈ উঠি আহে, কিন্তু গ্ৰেভিটি মেক্স ওপৰৰ পৰা 90 ডিগ্ৰী এংগলত তলৰ ফালে মুখ ঘূৰাই এৰি দিয়া হয়। সম্পূৰ্ণ ৰাইডটোত কেইবাটাও সুৰংগ আৰু টাৰ্ণিং আছে। 2002 চনত মুকলি কৰা 568 মিটাৰ এই লম্বা কোষ্টাৰটোত ৰাইড কৰাত মুঠ সময় লাগে 2.5 মিনিট। এই ৰাইডটোৰ মেক্সিমাম স্পীড 90 কিলোমিটাৰ/আৱাৰ। দি টেম্পেষ্টটো পৃথিৱীৰ আটাইতকৈ ভয়ংকৰ ৰোলাৰ কোষ্টাৰবিলাকৰ ভিতৰত ইও অন্যতম। এইটো আমেৰিকান ভাৰ্জিনিয়াৰ বাছ গাৰ্ডেন্স উইলিয়ামছবাৰ্গ এমিউজমেণ্ট পাৰ্কত বনোৱা হৈছে। টেম্পেষ্টটো ৰোলাৰ কোষ্টাৰটো 2015 চনৰ 25 এপ্ৰিল তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। এই ৰাইডটোৱে প্ৰতি বছৰে বহু হাজাৰ মানুহক ৰাইড কৰাৰ সুবিধা প্ৰদান কৰি দিয়ে। এই ভয়ানক কোষ্টাৰটোত ৰাইড কৰাৰ সময়ত বহুতৰে অৱস্থা বেয়া হৈ যায়। 46 মিটাৰ ওখ এই কোষ্টাৰটোৱে 100 কিলোমিটাৰ/আৱাৰ স্পীডত গতি কৰিব পাৰে। মিডাৰ্ছ এলপাইন কোষ্টাৰ, অষ্ট্ৰিয়া। পৃথিৱীত এইটোৱে একমাত্ৰ ৰোলাৰ কোষ্টাৰ য'ত কোনো ধৰণৰ ব্ৰেকৰ সুবিধা প্ৰদান কৰা নাই। মানুহক অতিমাত্ৰা মনোৰঞ্জন কৰাৰ উদ্দেশ্যৰে এই ৰোলাৰ কোষ্টাৰটো আপ ডাউন পাহাৰৰ ওপৰত বনোৱা হৈছে। এই ৰোলাৰ কোষ্টাৰটোৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল যে ইয়াত ৰাইড কৰাৰ সময়ত ৰাইডাৰক ৰাইড চলি থকা সময়ত নিজৰ সুৰক্ষাৰ দায়িত্ব কেৱল নিজেই বহন কৰাৰ কথা কোৱা হয়। ৰাইড চলি থকা সময়ত কোনো ধৰণৰ দুৰ্ঘটনা ঘটিলে ইয়াৰ বাবে কৰ্তৃপক্ষ দায়ী নহয়, যদিও ৰাইডটোত বহুত ছেফটি প্ৰদান কৰা হৈছে। 2.8 কিলোমিটাৰ লম্বা এই ৰাইডটোত মেক্সিমাম 40 কিলোমিটাৰ/আৱাৰ গতিত যাব পাৰে। ৰাইড চলি থকা সময়ত ৰাইডাৰৰ প্ৰয়োজন সাপেক্ষে নিজৰ গতি নিজে নিয়ন্ত্ৰণ কৰিব পাৰে। আণ্ডাৰগ্ৰাউণ্ড ৰোলাৰ কোষ্টাৰ, জাপান। এইটো হ'ল আণ্ডাৰগ্ৰাউণ্ড ৰোলাৰ কোষ্টাৰ। টেকন'লজিৰ ফালৰ পৰা জাপান অন্যান্য দেশতকৈ আগবাঢ়ি থকাৰ কাৰণে এই ৰোলাৰ কোষ্টাৰটো অলপ বেলেগ ধৰণে ডিজাইন কৰা হৈছে। এইটোৱে মানুহক আণ্ডাৰগ্ৰাউণ্ড টানেলত লৈ যায়। প্ৰথমতে এইটোক দেখিলে এনেকুৱা লাগে যেন পানীৰ ভিতৰেদি এই ৰোলাৰ কোষ্টাৰটো সোমাই গৈছে, কিন্তু ভালদৰে লক্ষ্য কৰি চালে ধৰিব পৰা যায় যে প্ৰকৃততে এটা গুহাৰ ভিতৰেদি সোমাই গৈছে। তাৰপিছত আকৌ বাহিৰলৈ ওলাই আহি 114 ফুট ওপৰলৈ উঠি আহে। ইয়াত ৰাইড কৰাৰ সময়ত চহৰৰ দুয়োকাষে থকা প্ৰাকৃতিক আৰু মানৱ সৃষ্ট পৰিৱেশ ভালদৰে লক্ষ্য কৰিব পৰা যায়। কিং ডাকা, নিউ জাৰ্চি, ইউনাইটেড ষ্টেটছ। কিং ডাকা এটা ষ্টীল এক্সেলাৰেটৰ, যিটো 6 ফ্লেগছ গ্ৰেট এডভেঞ্চাৰ ইন জেকচন, নিউ জাৰ্চিত অৱস্থিত। এইটো পৃথিৱীৰ আটাইতকৈ ওখ আৰু দ্বিতীয় সৰ্বোচ্চ গতিসম্পন্ন এটা ৰোলাৰ কোষ্টাৰ, যিটো 206 কিলোমিটাৰ/আৱাৰ স্পীডত গতি কৰিব পাৰে। এই ৰোলাৰ কোষ্টাৰটোৰ এটা নিৰ্দিষ্ট উচ্চতাত উঠাৰ পিছত তললৈ গতি কৰোৱা হয়। ইয়াৰ উচ্চতা 139 মিটাৰ আৰু লেন্থ 950 মিটাৰ। 2005 চনত ৰিলিজ কৰা এই ৰোলাৰ কোষ্টাৰটোৱে প্ৰতি ঘণ্টাত 1400 ৰাইডাৰক ৰাইড কৰোৱাব পাৰে। পেণ্ডুলিয়াম ৰাইড, এইটো হ'ল পেণ্ডুলিয়াম ৰাইড। প্ৰতি ঘণ্টাত 120 কিলোমিটাৰ বেগেৰে মেক্সিমাম 160 ফুট ওপৰলৈ উঠাই দিব পাৰে। এইটোৱে প্ৰকৃত পেণ্ডুলিয়ামৰ নিচিনাই দুয়ো ছাইডত সমভাৱে গতি কৰি থাকে, যিটোৱে মানুহক অতিপাত মনোৰঞ্জন দিব পাৰে। এইটো আমি দেখুওৱা বাকী ৰাইডবিলাকৰ ভিতৰত যদিও ইমান ডেঞ্জাৰাছ নহয়, তথাপিও ভাল লগাৰ কাৰণে ইয়াক আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। সো বন্ধুসকল, আপোনালোকে দেখা ৰোলাৰ কোষ্টাৰবিলাকৰ ভিতৰত কোনটো বেছি ভয়ানক লাগিছে কাইণ্ডলি আমাৰ ভিডিঅ' কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ একেবাৰেই নাপাহৰিব। প্ৰত্যেক ছানডে আপোনালোকৰ কাৰণে এনেকুৱাই ইণ্টাৰেষ্টিং ভিডিঅ' লৈ আহিম। এই ভিডিঅ'বিলাক চাবৰ কাৰণে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লেটেষ্ট আপডেটছৰ ন'টিফিকেশ্যন পাবৰ কাৰণে কাষত থকা বেল আইকনটো প্ৰেছ কৰি আমাৰ এই পৰিশ্ৰমৰ মূল্য দিব।